বন্ধুসকল সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো আৰু আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অয়নদীপ ব্লগলৈ। শুই উঠিছোঁ একঠন্তি আৰু শুই উঠিয়ে ভিডিঅ' বনাবলৈ মোবাইলটোতহে হাত দিছোঁ। মানে দাঁত ব্ৰাছ কৰিবলৈ কলগেট ব্ৰাছ লৈ আৰু মই মোবাইল লৈছোঁ। একদম উজ্জ্বল ভৱিষ্যত আৰু মোৰ কিবা লাগি আছে, মানে গা চাবোৰ ধুমকৈ যাওঁ আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে। বন্ধুসকল, এই যে বাগানখন দেখিছে, এইখন কয় উষা গৰঙা বাগান বুলি কয় আৰু বৰ্তমান সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই এখন ল'লে আৰু ইয়াত ফেক্টৰীও বনাই আছে। সেইখিনি হোৱাগৈ নাই কমপ্লিট, কিন্তু বনাই আছে বৰ্তমান। এইখন বাগানখন এতিয়া তেওঁৰ নামত আছে আৰু বহুত ডাঙৰ বাগান হয়। এইফালে যদি মেৰাপানী আহে তেতিয়া হয়তো দেখিছে বহুতে। আৰু গৰঙা আৰু গোলাঘাটৰ পৰা চাই থকা সকলোৱে মোৰ ভিডিঅ'ত ইউটিউব চেনেলটোত মানে ছাবস্ক্ৰাইব কৰক আৰু লাইক কমেণ্ট কৰি দিব। আৰু বৰ্তমান আহি আছোঁ আমি শালিকীহাটলৈ, য'ত আছে বৰ্তা বৰমা আৰু আইতা আৰু আমাৰ নিবিৰ মইনা। তালৈ আমি আহি আছোঁ। এই পৰিৱেশটো খুবেই ভাল লাগে, গাঁৱলীয়া পৰিৱেশ। মানে প্ৰায় আহিয়ে থকা হয়, ভাল লাগে আৰু এই আঁতৰো মইনা কলিজাহঁত আঁতৰ। বন্ধুসকল, আমাৰ যে আগৰ বাইকখন আছিলে পালচাৰ বাইকখন, তাৰ যে যিটো শব্দ, সেই শব্দটোত এইকণে মানে এজোপা গছ আছিলে। গছজোপাত কি হয়, এই শালিকা চৰাই আছিলে আৰু আমাৰ যিখন বাইকত আহিছিলোঁ মানে তাৰ শব্দটো শুনি শালিকা চৰাইটো মানে ধাচকৈ হৈ পৰিলে আৰু সেই দৃশ্যটো মোৰ আজিও মনত আছে। সেইবাবে এতিয়া নতুন বাইকখন লোৱাৰ পিছত আৰু মানে আহিও ভাল পাওঁ, বহিও ভাল পাওঁ। এতিয়া অন্ততঃ যিহেতু মানে বাহিৰত উলিয়াই ল'বলগীয়া নহয়, যিমান স্পীড নচলাওক লাগিলে সেইটো কথা নাই বাৰু, স্পীডটো সহ্য কৰিব পাৰোঁ। ঘূৰ তাৰপিছত এই গৰুবোৰৰ পৰা শান্তি নাইকিয়া হয় আৰু দেই। এই পৰিৱেশখন বহুত ভাল হয়, মানে ভাল লাগে। ভাল হয়তো হয়েই, ফটোশ্বুট কৰিবলৈ ইয়াত ভাল হ'ব, কাৰণ নৈখনো আছে যিহেতু। আৰু ইয়াৰ পৰা আগলৈ গৈ পুৰণা আপোনাৰ কি কয় নামঘৰৰ গেটখন আছে, আঠখেলীয়া নামঘৰ। এইখন নতুনকৈ বনাইছে, এইটো ৰাস্তাও নতুনকৈ বনাইছে বা যিয়ে নহওক। এতিয়া নতুনকৈ বাইকখন লোৱাৰ পিছত মানে আহি গৈ ভাল লাগে আৰু ফাইনেলি আমি আহি পাই গ'লোহি বৰ্তাহঁতৰ ঘৰ, মানে আমাৰ পুৰণা ঘৰ পাই গ'লোহি। ইয়াত বহুত ফুল আছিলে দেই, গোটেইবোৰ বৰমাই কৰা। বৰ্তমান সময়ত মানে কমি গ'ল, বহুত কমি গ'ল, কাটি দিলে কিছুমান আৰু এতিয়া নতুনকৈ কিছুমান লগাইছে। আৰু ফুলৰ প্ৰতি এটা বেলেগ যত্ন আছে মানে বৰমাৰ, বহুত ধুনীয়াকৈ ৰাখে। গোটেই বাৰীখন আপোনাৰ নথকা মানে একো বস্তু নাই বুলিয়ে ক'ব পাৰি, সকলোবোৰেই আছে। খালি মেহনত লাগে দেই এইবিলাক কৰোঁতে। ময়ো ভাল পাওঁ, ময়ো কিছুমান ফুলৰ সঁচ নি পেলাই ঘৰত কৰিছোগৈ, হৈছে বাৰু, নোহোৱাও নহয়। খালি গৰু ছাগলীয়ে আহি খাই দিয়ে বা কেতিয়াবা ভাঙি দিয়ে, তেনেকুৱাত বেয়া লাগে আৰু কষ্ট কৰি আনি পেলাই ৰুলে হয়। তগৰ ফুলখিনি চাওকচোন, ইমান ধুনীয়াকৈ হৈছে, কিছুমান মৰহি গৈছে। বনাইছোঁ চলা বাৰু, সেইখন চলা, এইখন নোৱাৰিলে কেনেকৈ হ'ব, চলা পোনা পাৰিবি, কেলৈ নোৱাৰিবি। কি ফুল, গুলপীয়া যে ফুলি আছে এজোপা, হা ফলপদ্ম। ফুলবোৰ কাটি দিলি আৰু গোটেইবোৰ। অ' বৰ্তা, অ' জালখন লৈ আনকচোন। নাখায় নি জলকীয়া নাখায় নহয়, চেনি দিলে আকৌ জলকীয়া দিলে, চেনি দিলে বাকলিবোৰ গুচাই দিব লাগিছিলে। জ্বলাটো অলপ কমাই নিয়ন্ত্ৰণ। অ' খাইছা খাইছা, তই খাবি নে ছোৱালী? খাব, তাই মোক দেখা, তাইক নহয় এই জলকীয়াটো দি দিব লাগিছিলে। ভাল লাগে আকৌ খাই। আমলখি খাবা নি? পুৰা আমলখি খাবা নি সুধিছোঁ। এই ছিঙি লোৱা তাৰপৰা এইকেইটা ভিডিঅ' কৰি থোৱা এইপিনে ধৰা। বেলেগ টেঙা এইটো, পুৰা আমলখি যে, পুৰা আমলখি যে টেঙাটো হ'বই। পুৰা আমলখি চব কথা বাদ দি মোৰ যে চেণ্ডেলযোৰহে একদম মন কৰিবলগীয়া হৈছে দেই। সেইযোৰে এইযোৰ চেণ্ডেল আৰু এইযোৰে সেইযোৰ চেণ্ডেল, যিযোৰ কাৰ গম নাপাওঁ, সেই বৰ্তাই নিবিৰে গম নাপাওঁ, পাইছোঁ পিন্ধি দিছোঁ আৰু
সৰু মাছ আহিছে চাগে চাইলে নাযাবা পুখুৰীতে সোমাই দিব মোবাইল এই চাইডে সোমাই লওঁ দিয়া চাইডে বাহিৰত লওঁ চচটো লৈ আনো গৰৈ মাছ তই মাছ নাখাওঁ খাওঁ সেইটোকে ধৰিছোঁ বাৰু ৰাস্তা বন্ধুসকল আমাৰ কিন্তু বৰ্তাই এটা ইলিগেল কৰি দিলে দেই তাৰমানে কেলে আজিতো পঞ্জিকাখন চাই ল'ব লাগিছিলে নিয়মমতে মানে সময় বাৰ তাৰিখ এইবিলাক চববিলাক চাই ল'ব লাগিছিলে এতিয়া গধূলি হ'ল ন অলপ মাছটো মানে কমকৈ আহিছে হ'লেও একেবাৰে মিছ হোৱা সেই হাফ পেণ্ট পিন্ধা মাছবোৰ আহিছে বেছিকৈ আকৌ টুপি পিন্ধা আহিছে দুটামান এইবোৰ মাছ খাই ইমান এটা ভাল নাপাওঁ আমাৰ বৰমাইহে ভাল পাই চাগে দেই দেউ চাই দিয়কচোন মোক চাবলৈ নাই কোৱা বৰ সঁচাকৈতো চাই দিয়ক মনোনীত কৰক নে কি কয় এইৰকম ধৰ মামা কি গাইছে চাগে বাইকৰ চিগনেলৰ নিচিনা হৈ আছে লগুণ লগুণ গুটি চাইকেলৰ চিগনেল খুব সুন্দৰ ভালকৈ চাই দিয়ক আপোনাক দক্ষিণা 121 টকা দি থৈ যাম লগতে শিখৰাও দিব লাগিব কঁঠালৰ মুচিৰ কাৰণে মছলা গোটা দিছে বৰ্তাই বনাব দেই গৰম এইটো হাতত আছে বৰমাই চকলেট খাব বেলেগ আৰু যাৰ যি বস্তু খা অকণমান দি দে আও ইমান ধুনীয়া গোন্ধটো মজা লাগিছে দেই বৰ্তাই মনোনীত কৰিছে আমি আৰু ৰৈ থাকিম নে বাৰু ধুনীয়াকৈ বনাইছে আৰু আমি আহিলে বনাই স্পেচিয়েল কতটা হাঁহৰ মূৰ যায় ভগৱান জানে খাম আৰু দেই এয়া বনাই আছোঁ কুন্দুলি আৰু আলু ভাজি ৰাতি সাঁজ খাই পেলাই যামগৈ আৰু চিম্পুল আৰু বনাইছোঁ আৰু ইমান মানে সময়ো নাই ন হাতত তো দেৰিয়ে হৈছেগৈ ঘৰলৈ যিহেতু ঘূৰি যাবগৈ লাগিব সেয়ে যেনে তেনে খাই পেলাই যাওঁগৈ আৰু কথা এটা মনোনীত কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একেবাৰে নাপাহৰিব